নমস্কাৰ বন্ধু-বান্ধৱীসকল। এইটো হৈছে মোৰ দ্বিতীয়টো ব্লগ। আশা কৰোঁ প্ৰথমটো ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'টো আপোনালোকে মোক মৰম জনাব। প্ৰথমটো ভিডিঅ'ত যিসকলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবাৰে মোক এইখিনি আগুৱাই যোৱাত সহায় কৰিছে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। আৰু এইটো হৈছে মোৰ দ্বিতীয়টো ব্লগ, আৰু এই দ্বিতীয়টো ব্লগতে হয়তো আপোনালোকে মোক চিনিও নাপাব বা মই কি আপোনালোকক দিব বিচাৰিছোঁ সেই বস্তুটো আপোনালোকে চাগে বুজিও নাপাব, কিয়নো ভিডিঅ' এটা চোৱাৰ লগে লগে এজন মানুহক বুজাটো কঠিন। এখন ফটোৱে কেতিয়াও জাজ নকৰে যে মানুহজন কেনেকুৱা হ'ব। তো মোৰ এটা ভিডিঅ'ৰে চাগে আপোনালোকে নুবুজিব যে মোৰ ভিতৰত কি আছে বা আপোনালোকক মই কি দিব চেষ্টা কৰিছোঁ। কিন্তু আশা কৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকক মই বিভিন্ন ধৰণৰ ভিডিঅ', ভাল ভিডিঅ' য'ৰ পৰা আপোনালোকে কিবা অকণমান হ'লেও শিকিব পাৰে তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া কৰোণা মহামাৰীৰ কাৰণে বাহিৰত যোৱাটো একেবাৰে মুস্কিল হৈ পৰিছে, তো বা যাব বিচৰা নাই এতিয়া, যিহেতু মানুহৰ একেবাৰে মহামাৰীয়ে যিটো সন্ত্ৰাস সৃষ্টি কৰিছে সেই সন্ত্ৰাসত পৰিব মন নাই বা কাকো পেলাব মন নাই, সেইকাৰণে ঘৰতে আছোঁ। তো ঘৰত থাকি পিনে কিবা অকণমান আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা কণ্টেণ্ট লৈ আহিব চেষ্টা কৰিছোঁ যে মানুহে কেনেকৈ এই ভিডিঅ'বিলাক আৰম্ভ কৰে বা এই ভিডিঅ'বিলাকৰ আঁৰত কি কি থাকে। আজি মই তেনে সাধাৰণ তিনিটা বস্তু লৈ পিনে আপোনালোকৰ ওচৰত আহিব বিচাৰিছোঁ যে এই তিনিটা বস্তু এই এটা ভিডিঅ' হোৱাৰ কাৰণে একেবাৰে প্ৰয়োজনীয়। কনফিডেঞ্চ লাগিব, ষ্টৰি লাগিব আৰু ক্ৰিয়েটিভিটি লাগিব। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাবৰ কাৰণে মোৰ ভিডিঅ'টোত কি বিচাৰিব, এটা কণ্টেণ্ট এটা বিচাৰিব। সেই কণ্টেণ্টটোত মই ধৰিছোঁ ব্লগ। তাৰপিছত আপোনালোকে মোৰ পৰা কি বিচাৰিব, এটা ক্ৰিয়েটিভিটি এটা বিচাৰিব যে মই আপোনালোকক কি দেখাব পাৰিছোঁ। তাৰপিছত আপোনালোকে এটা ষ্টৰি বিচাৰিব যে ভিডিঅ'টোৰ পৰা আপোনালোকে কি পাব। তাৰপিছত আকৌ এটা বস্তু লাগিব কি কনফিডেঞ্চ, মই কিমানটো কনফিডেঞ্চ লেভেললৈকে গৈ পিনে আপোনালোকক ভিডিঅ'টো মই উপস্থাপন কৰিব পাৰিছোঁ। এই প্ৰথম কথালৈ আহোঁ। প্ৰথম কথা হৈছে কনফিডেঞ্চ। এতিয়া মোৰ কনফিডেঞ্চ বুলি কোৱাৰ লগে লগে মোৰ নিজৰো কেতিয়াবা হাঁহি উঠে মোৰ কনফিডেঞ্চৰ ওপৰত। কিন্তু তথাপি মই আপোনালোকৰ কাৰণে, আপোনালোকৰ মৰমৰ কাৰণে কিছু কনফিডেঞ্চ লৈ পিনে আপোনালোকৰ মাজলৈ আহিব চেষ্টা কৰিছোঁ। গতিকে মই নাভাবোঁ যে মোৰ কনফিডেঞ্চ ইমান কোনো নোহোৱা নহয়। তো মোৰ কনফিডেঞ্চ আছে আৰু সেই কনফিডেঞ্চৰ কাৰণে আপোনালোকৰ ওচৰত এই ব্লগ ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ মোৰ সেই সৰু সৰু কনফিডেঞ্চেৰে আপোনালোকক মই কিবা এটা দিবলৈ সক্ষম হ'ম। আৰু এই ফুল কনফিডেঞ্চৰ পিছতে আপোনালোকক যি ভিডিঅ'বিলাক দিব চেষ্টা কৰিম, সেই ভিডিঅ'বিলাকৰ মাজত মোৰ তাত আপোনালোকে বিচাৰিব ক্ৰিয়েটিভিটি। সেই ক্ৰিয়েটিভিটিখিনি আপোনালোকক কি হিচাপে মই কেনেকৈ উপস্থাপন কৰিম তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আজি সাধাৰণ ঘৰত বনোৱাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত হয়তো কিছু ক্ৰিয়েটিভ দেখিব নাপাব। কিন্তু মানে এতিয়া লকডাউনৰ কাৰণে বাহিৰত যোৱাটো খুবেই মুস্কিল হৈ পৰিছে, যিহেতু চৰকাৰে মই ভাবোঁ আপোনালোকক মই কিছু হ'লেও ক্ৰিয়েটিভিটিৰে আমোদ দিবলৈ সক্ষম হ'ম। কিয়নো মোৰ নামটো মই যেতিয়া ডিচাইড কৰিম মোৰ চেনেলটোৰ নাম কি দিম, তেতিয়া মই ভাবিছিলোঁ যে মই কিছুমান ক্ৰিয়েটিভ দেখুৱাম য'ৰ পৰা মানুহে নেকি উপকৃত হয়। তো আজিৰ এই ভিডিঅ'টোৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে সেই ভিডিঅ'টোৰ যিটো নাম মোৰ BNB ক্ৰিয়েটিভ, তো সেই ক্ৰিয়েটিভটো মই আজি টানি আনিব পাৰিছোঁ। কিয়? কাৰণ মই ক্ৰিয়েটিভিটিৰ ওপৰত আপোনালোকক কিবা এটা ক'ব বিচাৰিছোঁ। যিহেতু মই নামটোত ক্ৰিয়েটিভিটি দিছোঁ, তো মই আপোনালোকক কিবা এটা ক্ৰিয়েটিভিটি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া আহিছোঁ এটা ভিডিঅ'ৰ একেবাৰে শেষৰ পৰ্যায় যে ষ্টৰি লাগিব, মেইন ষ্টৰি। কিন্তু প্ৰত্যেকজন ইউটিউবাৰে চাগে এনেকুৱা হয়, কাৰণ মোৰ আজি দ্বিতীয়টো ভিডিঅ' বনাবলৈ মই ষ্টৰি বিচাৰিব লগা হৈছে। তো মই ভাবিছোঁ যে প্ৰতিজন ইউটিউবাৰে, ইমান ইউটিউবাৰ আছে, তো ইউটিউবাৰবিলাকে কেনেকৈ সদায় নতুন ষ্টৰি আপোনালোকৰ ওচৰত উপস্থাপন কৰিব লাগিব, তেতিয়াহে আপোনালোকে ভিডিঅ'বিলাক চাব। তো সেই ষ্টৰি এটাৰ কাৰণে এজন ইউটিউবাৰে কিমানৰ পৰা ক'লৈকে ভাবে। এতিয়া মোৰ আজি যে ষ্টৰিটো দিম যে মোৰ তেতিয়ালৈকে যেতিয়া ভিডিঅ' বনাম তেতিয়ালৈকে মোৰ কোনো ধৰণৰ ষ্টৰি নাই, কাৰণ কোনো স্ক্ৰিপ্ট নোহোৱাকৈ ভিডিঅ'টো আপোনালোকৰ ওচৰত মই উপস্থাপন কৰিব বিচাৰিছোঁ। তো যেতিয়া ষ্টৰি লাগিল তেতিয়া মই ভাবিছোঁ যে মোৰ যে দ্বিতীয়টো ব্লগ যে দিম, সেই দ্বিতীয়টো ব্লগেই মোৰ কাৰণে এটা ষ্টৰি। মই দ্বিতীয়টো ব্লগত আপোনালোকক কি দিম, মই আপোনালোকক দিব বিচাৰিছোঁ যে কেনেকৈ ভিডিঅ'টো বনাবৰ কাৰণে কি প্ৰয়োজন হয়, ক্ৰিয়েটিভিটি, ষ্টৰি, কনফিডেঞ্চ। তো এই বস্তুখিনি এটা মই ষ্টৰি হিচাপে বনাই লৈছোঁ যে এইটো এটা ষ্টৰি হ'ব, যে মানুহক মই এইটো দিব চেষ্টা কৰিম যে এটা ভিডিঅ'ৰ কাৰণে কি প্ৰয়োজন। কনফিডেঞ্চৰ লগতে ক্ৰিয়েটিভিটি লাগিব। এতিয়া ব্লগাৰ এজন হ'ব লাগিলে ব্লগাৰে কি হ'ব লাগিব, পূৰা ফুৰিব লাগিব বা বজাৰ সমাৰ কৰিব লাগিব বা নতুন ঠাইত যাব লাগিব। কিন্তু আমিতো আৰু এতিয়া সদায়তো আৰু ক'ৰবাত যোৱাটো অসম্ভৱ। তো সেইকাৰণে ঘৰত থাকি যদি আপোনালোকক কিবা অকণমান যদি শিকাব পাৰোঁ বা কিবা অকণমান যদি মোৰ নিজৰ পৰা যদি দিব পাৰোঁ, তো সেইখিনি চেষ্টা কৰি যাম আপোনালোকৰ যি মৰম, সেই মৰমৰ বাবে। এই ভিডিঅ'টো হয়তো আপোনালোকে ভাল নাপাব পাৰে, কিয়নো মই ভিডিঅ'টো ৰুমৰ ভিতৰত বনাইছোঁ। ৰুমৰ ভিতৰত যেতিয়া ভিডিঅ'টো বনাইছোঁ মই আপোনালোকক একো দেখাব পৰা নাই। মোৰ বেকত এখন ফটো আছে, সেই ফটোখনৰ বাহিৰে আপোনালোকক মই একো দেখাব পৰা নাই। গতিকে ভিডিঅ'টো ভাল পোৱাৰ ইমান চাগে একো নাই। আৰু মই ভিডিঅ' যিবোৰ বনাইছোঁ
আপোনালোকে আচৰিত হ'ব যে মোৰ নিজৰ ফোনৰ পৰা বনোৱা নাই। ফাৰ্ষ্ট ভিডিঅ'টো বনাইছিলোঁ কমল কৃষ্ণৰ গৌৰৱপুৰ লগতে তাৰ ফোনৰ পৰা। এতিয়া দ্বিতীয় ভিডিঅ'টো বনাইছোঁ মোৰ দেউতাৰ ফোনৰ পৰা। কাৰণ মোৰ ফোন বুলি ক'লে এটা Redmi 5 আছে। এইটো ফোনটো আপোনালোকক মই দেখাই দিছোঁ। তো এইটো ফোনেৰে মই যদি ভিডিঅ' বনাওঁ আপোনালোকে ভিডিঅ' চাব নোৱাৰিব। তো মই যিকোনো মোবাইলেৰে দেউতাৰ পৰাই হওক, বাইদেউহঁতৰ পৰাই হওক বা লগৰ পৰাই হওক ভিডিঅ' বনাই পিনে আপোনালোকক দি যাম। কিন্তু যদি আপোনালোকে যদি মোক মৰম আগবঢ়ায় বা আপোনালোকে যদি বিচাৰে মোৰ পৰা যে নতুন নতুন ভিডিঅ' লাগিব, তো তেতিয়াহ'লে মোৰো দায়িত্ব বাঢ়িব আপোনালোকৰ প্ৰতি। কিবা এটা দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু এটা নতুন ভাল কেমেৰা থকা মোবাইল লৈ পিনে আপোনালোকৰ ওচৰত সদায় বিভিন্ন ধৰণৰ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি যাম। এইখিনিয়ে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কিবা এটা ক'ব চেষ্টা কৰিছোঁ যে ভিডিঅ'টো কেনেকৈ হয়, মানুহ এজনৰ কি কি প্ৰয়োজন হয় এটা ব্লগ ভিডিঅ' বনোৱাৰ কাৰণে, ক্ৰিয়েটিভিটি, কনফিডেন্স, ষ্টৰি। আৰু ঠিক তেনেকৈ এজন মানুহ চলিবলৈ হ'লে মানুহজনক বিভিন্ন গুণৰ প্ৰয়োজন। এজন মানুহে শিক্ষিত হ'লে জ্ঞানী নহ'ব পাৰে আৰু জ্ঞানী হ'লে শিক্ষিত নহ'ব পাৰে। তো এই বিষয়ে আপোনালোকক মটিভেশ্যনেল ভিডিঅ' আহিব। আপোনালোকে কেনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ' বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাব আৰু মই তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কেনেকৈ পাৰোঁ কি পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকৰ কথা, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে বা নকৰে। আগৰ ভিডিঅ'টোতকৈ যদি এইটো ভিডিঅ'ত মই কিবা 1% দিব পাৰিছোঁ তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু মোক আগুৱাই যোৱাত অৰিহণা আগবঢ়াব। এইখিনিয়ে। তেন্তে আজিলৈ এৰিছোঁ। বাই বাই।